নমস্কাৰ, আপোনালোকক পুনৰ এবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই পুনৰ 10টা অতি প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, কাউৰী কোনখন দেশৰ ৰাষ্ট্ৰীয় পক্ষী? উত্তৰটো হৈছে কাউৰী ভূটানৰ ৰাষ্ট্ৰীয় পক্ষী। 2 নম্বৰ প্ৰশ্নটো হৈছে, কি জীৱৰ কলিজাটো মূৰত থাকে? উত্তৰটো হৈছে সমুদ্ৰ কেঁকুৰা কলিজাটো মূৰত থাকে। 3 নম্বৰ প্ৰশ্নটো হৈছে, ট্ৰেক্টৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হৈছে ৰবাৰ্ট ফাৰমেনে। 4 নম্বৰ প্ৰশ্নটো হৈছে, হনুমানৰ পত্নীৰ নাম কি আছিল? উত্তৰটো হৈছে চৰ্চলা। 5 নম্বৰ প্ৰশ্নটো হৈছে, এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান? উত্তৰটো হৈছে 8,848 মিটাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হৈছে ভাস্কো দা গামা। 7 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰটো হৈছে নীল নদী। 8 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ বীজবিধ কি? উত্তৰটো হৈছে নাৰিকল। 9 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? উত্তৰটো হৈছে ভেটিকান চিটি। 10 নম্বৰ প্ৰশ্নটো হৈছে, কি মাহৰ কিমান তাৰিখে জন্ম হোৱা লোকসকলৰ প্ৰতি বছৰে জন্মদিন নাহে? উত্তৰটো হৈছে 29 ফেব্ৰুৱাৰী তাৰিখে জন্ম হোৱা লোকসকলৰ প্ৰতি বছৰে জন্মদিন নাহে, কাৰণ 29 ফেব্ৰুৱাৰী তাৰিখটো প্ৰতি 4 বছৰ মূৰে মূৰেহে আহে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।